টেট পৰীক্ষা আৰু বহুতো প্ৰতিযোগিতামূলক পৰীক্ষাত এনে ধৰণৰ কিছুমান গণিতৰ প্ৰশ্ন আহে। ধৰক ইয়াতে কেইটা ত্ৰিভুজ আছে বা ইয়াতে কেইটা বাকচ আছে এনেকুৱা, নাইবা ইয়াতে কেইটা ত্ৰিভুজ আছে এনেকুৱা ধৰণৰ প্ৰশ্ন আহি থাকে। আৰু বহুতেই কি কৰে, এনেকৈ গণিব এইকেইটা 1 2 3 এনেকৈ যদি গণি দিয়ে তেনেহ'লে কি হয়, শুদ্ধ উত্তৰ নাপাব। আৰু ইয়াতে কেইটা ত্ৰিভুজ আছে বা ইয়াতে কেইটা ত্ৰিভুজ বা কেইটা বাকচ আছে এইটো বাহিৰ কৰাৰ এটা নিয়ম আছে, আৰু আজিৰ এইটো ভিডিঅ'ত সেইটোকে দেখুৱাবলৈ লোৱা হৈছে। আৰু এনে ধৰণৰ ভিডিঅ' যদি আপোনালোকে ভৱিষ্যতেও চাব বিচাৰিছে তেনেহ'লে এইটো ভিডিঅ'ত কমেণ্ট কৰক আৰু এইটো চেনেল ছাবস্ক্ৰাইব কৰি ল'বলৈ একেবাৰেই নাপাহৰিব। যি কি নহওক, যদিহে এনেকুৱা থাকে যে ইয়াতে কেইটা ত্ৰিভুজ আছে তেনেহ'লে কেনেকৈ বাহিৰ কৰিব। প্ৰথমতে ইয়াতে নাম্বাৰ দি ল'ব, এইটো 1 এটা 2 3 4। ইয়াতে এটা দুটা তিনিটা, যদিহে 4টা ত্ৰিভুজ বুলি কোৱা হয় তেনেহ'লে এইটো ভুল হ'ব। এইটো কেনেকৈ উলিয়াব পাৰি এইটো আপোনালোকে ইয়াত লিখিব। প্ৰথমতে 1 তাৰ গোটেইখিনি যোগ কৰিবলৈ 2 যোগ 3 যোগ 4, গোটেইখিনি যোগ কৰিলে কি হ'ব 1 2 3 3 6 4 10। উত্তৰ হ'ল 10, অৰ্থাৎ ইয়াতে মুঠতে 10টা ত্ৰিভুজ আছে। কেতিয়াবা আকৌ কি দেখা যায় যে ইয়াতে এডাল আঁচ দিয়া থাকে। যদিহে এনেকুৱা দিয়া থাকে তেতিয়া কেনেকৈ উলিয়াব যে ইয়াত কেইটা বাকচ আছে। এতিয়াতো তলৰখিনি ত্ৰিভুজ নহ'ল বাৰু, এইখিনি চতুৰ্ভুজে হৈ গ'ল। তো তেতিয়া এনেকুৱা ক'ব পাৰে যে ইয়াতে কেইটা বাকচ আছে। তেনেহ'লে কেনেকৈ উলিয়াব, এইটো উলিওৱাৰ এটা সহজ বুদ্ধি হৈছে যে ইয়াতেতো তলৰটো উলিয়ালোঁ আমি এনেকৈ 1 2 3 4 এনেকৈ যোগ কৰি উলিয়ালোঁ। ঠিক ওপৰতো চাওক একে ফৰ্মুলাই হ'ব 1 2 3 4, হয়নে নাই? তেনেহ'লে ওপৰতো 10 হ'ব, তলতো 10, 10 যোগ 10 টোটেল কিমান হ'ব 20 হ'ব ইয়াৰ উত্তৰ। যদিহে আৰু এডাল এনেকুৱা ইয়াতে আঁচ দিয়া থাকে, এনেকুৱাও আহিব পাৰে কেতিয়াবা, হয়নে নাই? এনেকুৱা যদি আহে তেনেহ'লে আৰু ইয়াতে ওপৰতো 1 2 3 4 ইয়াৰো টোটেল কৰিলে কিমান হ'ব 10। তেনেহ'লে 10 যোগ 10 যোগ 10 টোটেল কিমান হ'ব উত্তৰ, তেনেহ'লে হ'ব 30 উত্তৰ। ঠিক আছে, নিশ্চয় বুজি পাইছে। যদিহে কিবা বুজি পোৱা নাই এইটো ভিডিঅ'ত কমেণ্ট কৰি জনাব। এতিয়া জনাবলৈ লৈছোঁ যে ইয়াতে কেইটা ত্ৰিভুজ আছে, এনেকুৱা প্ৰশ্ন আহিয়ে থাকে। ইয়াতে কেইটা ত্ৰিভুজ আছে কেনেকৈ উলিয়াব পাৰি, ইয়াৰো আছে কিছুমান নিয়ম। প্ৰথমতে আপোনালোকে কি কাম কৰিব, ইয়াতে চিৰিয়েল নম্বৰটো দি ল'ব। ইয়াতে 1 2 3 4 5 6 7 8 হ'লনে? ইয়াতে যিটো হাইয়েষ্ট পালোঁ আমি, হাইয়েষ্ট হ'ল ইয়াতে 8। এতিয়া 8ক কি কৰিব, ইয়াতে লিখিলে এনেকুৱা 8 পূৰণ 2 সমান সমান কিমান 16। তেনেহ'লে ইয়াতে কেইটা ত্ৰিভুজ আছে 16টা। এনেকৈ যদি আপোনালোকে গণিবলৈ যায় এইখিনি এটা এইখিনি এটা এনেকৈ গণিলে বহুতো টাইম লাগিব আৰু আপুনি খোকোজাত থাকিব যে 16টা হ'ল নে 8টা হ'ল 10টা হ'ল, সঠিক উত্তৰ নাপাব। গতিকে আপোনালোকে এইটো ফৰ্মুলা ইউজ কৰিলে একদম সঠিক উত্তৰ পাই যাব। ইয়াতে মুঠ ত্ৰিভুজ আছে 16টা। কেতিয়াবা দেখা যায় যে ইয়াৰ মাজে মাজে আৰু ধৰক এনেকুৱা আঁচ দিয়া আছে, এনেকুৱা আৰু এডাল বাকচ বনোৱা আছে, হয়নে নাই? যদিহে এনেকুৱা বাকচ বনোৱা থাকে তেনেহ'লে কেনেকৈ উলিয়াব, ইয়াৰ আৰু এটা ফৰ্মুলা আছে। ফৰ্মুলা মানে কি, এইটো চাওক ভিতৰত আৰু এটা বাকচ হৈ গ'ল, আৰু নাম্বাৰ দি ল'ব ইয়াতে 1 2 3 4 5 6 7 8, হয়। ইয়াতেও 8 হ'ল, ইয়াৰেও হাইয়েষ্ট এইখিনি, এইটো চতুৰ্ভুজৰ ইয়াৰেও 8 হ'ল হাইয়েষ্ট, হয়নে নাই? 8 পূৰণ 2 সমান সমান কি হ'ব 16। আৰু এই দুইটা মিলি মুঠতে এতিয়া কিমানটা ইয়াতে ত্ৰিভুজ আছে, 16 যোগ 16 সমান সমান কিমান হ'ব 32টা। 32টা আছে। আশা কৰিছোঁ ভিডিঅ'ত যিখিনি বস্তু দেখুওৱা হৈছে আপোনালোকে বুজি পাইছে। আৰু এনেধৰণৰ ভিডিঅ' আৰু টেটৰ বিভিন্ন প্ৰশ্ন উত্তৰ শিতান এইটো চেনেলত আপলোড কৰা হ'ব। গতিকে তেনেধৰণৰ ভিডিঅ' চাবলৈ আপোনালোকে এইটো চেনেল ছাবস্ক্ৰাইব কৰি ল'বলৈ একেবাৰেই নাপাহৰিব। আৰু এইটো ভিডিঅ' সেইজন ফ্ৰেণ্ডক শ্বেয়াৰ কৰক যিজনে টেট পৰীক্ষা দিম বুলি ভাবি আছে। আৰু আপোনাক লগ পাম ইয়াৰ পিছৰ আন এটি ইণ্টাৰেষ্টিং ভিডিঅ'ত।
তেতিয়ালৈ মই বংকিম চন্দ্ৰ বৰ্মনে লৈছোঁ বিদায় নমস্কাৰ।